আরে কি হলো তোর দেখোন এখন খবরে নাইকা হৈ গল নাই রে এনে ঘৰতে আছিলো আৰু আরে নাই যদি তোৰ কি ফোনো নকৰ মই ফোন কৰিলেও ৰিচিভ নকৰ হোৱাটছআপতো মেছেজ দিছো ৰিপ্লাইটো দিব পাৰ কিবা এটা কামত লাগি আছিলো দে সেইকাৰণে ফোন ৰিচিভ কৰিব পৰা নাই বাৰু কচোন খবৰ ক বাৰু মোৰ খবৰ বাদ দে তই কথা এটা গম পাইছ নে নাই সেই আমি সিদিনা যে ভিডিঅ'টো আপলোড কৰিছিলো বহুত লাইক কমেন্ট আহিছে গম পাইছ নে নাই আরে বাকি আৰু কি এটা তই ভিডিঅ' নবনাও নি নবনাও আৰু দে তইনো আৰু কথাবিলাক জানিও কিয়নো কটা ঘাট নিমখ ছটিয়াবলৈ আহিছো তই সেই কথাবোৰ পাহৰিলিয়ে নে বলয় তই আহিছ নে মই পুলৰ মুখতে বহি আছো মাতিছিলি আহিলি তই দেচোন কৰ এতিয়া মাতিলো ৰচোন এই মই কথা এটা ভাবিছো কচোন মানে ইউটিউবত চেনেল এটা খোলো বুলি তাকে ভাবি পেলাই তোক ফোন কৰি পেলাই মাতিলো কথাটো সুধো কেনেকুৱা বা হয় ভাল হ'ব ভাল হ'ব তই আছনে মোৰ লগত মই তোৰ লগত সদায় আছো এনেওতো আমি এক্টিং কৰি ভালেই পাওঁ এতিয়া ইউটিউবত ভিডিঅ' কৰি মানুহেওতো চাব পাৰিব তাকেই ভাবি শ্বৰ্ট মুভি কিছুমান কৰোঁ ঠিক আছে সৰু সৰু চিন কিছুমান কৰোঁ যাতে মানুহে কিবা মেছেজ পায় নহয় জানো তাকে ভাবিছো বাৰু দে তই যদি আছ তেনেহ'লে হেৰি কৰোঁ ৰাজুকো মই ফোন এটা কৰি সুধি ল'ম যদি কৰে তেনেহ'লে 3-4টা মান হ'লে ভাল হ'ব দেচোন ধুনীয়া হ'ব ৰেডি থাকিলেই হ'ল মই সদায় আছো মোৰ মোবাইলটো এতিয়া নতুনকৈ আনিছোহে ভাল হ'ব কেমেৰা কৰিবলৈও ধুনীয়া হ'ব ভালেই হ'ব দে নহ'লে বাৰু তই মানে ঘৰত যাবি জানো যাওঁৱে নহ'লে ব'ল তেনেহ'লে হেল্ল' ৰাজু কচোন কিয় ফোন কৰিছিলি ভিডিঅ' এটাৰ এক্টিং অলপ কৰিব পাৰিবি নেকি নাই দেই ভাই এইবিলাক কৰি থাকিব মই নোৱাৰো মোৰ কাম আছে ভাই চাচোন ভাবিছা তই কি কৰ কৰি থাক ভাই এইবিলাক ফাল্টু কাম কৰিবলৈ মোৰ টাইম নাই মোৰ কাম বহুত আছে দে হ'ব দে কাম নাই বৰ ভিডিঅ' বনোৱাটো আহিল কি কথা কবলৈ আহিছ তই বছৰেকৰ বিহু নাপাতিলে হ'ব দুইটা কথা গম পাইছ নাই কি কথা আৰে তহঁতি গম পোৱাই নাই এতিয়ালৈকে তই খালি খোৱাত ব্যস্ত বুজিছ এইকেইটা যে আমাৰ ইহঁত যোন আৰু মলয় গম পাইছ নাই সিহঁতে কি ইউটিউবত ভিডিঅ' বনাব চিনেমা কৰিব সেইকাৰণে এইকেইটা মোবাইলত ভিডিঅ' বনাই বুজিছে যত কি কবি আৰু সিহঁতৰ কথা বুজিছ নাই এতিয়া বোলে সিহঁতে হিৰ' হ'ব হিৰ' আজিও চাগে সিহঁতে ক'ৰবাত ভিডিঅ' বনাব গৈছে বলচোন চাই আহোগৈ হয় নেকি পাগলে হ'ল হ'ল বুজিছ সিহঁতে এইটোত একোৱে নাই নেকি খালি এইবিলাকতে ঘূৰি ফুৰে চাই আহোগৈ বলচোন এইকেইটা চা ভিডিঅ' বনাই আছে তই হিৰ' হবি নাই বা লাভ নাই এনেকে থাকিব লাগিব তহঁতি গম পাইছ তই যে এইবোৰ কামত লাগিছ এইবোৰ কামত নালাগি তই এই দেউতাইৰক অলপ সহায় নকৰ কিয় ইমানখিনি পঢ়া শুনা কৰাৰ পাছত তই এই টিভিয়ে চিভিয়ে মোবাইলে এই সোপাত যে লাগি থাক তই কি পাবি কচোন বাৰু কিবা আছে নাই বাৰু আৰু এই দেউতাইৰে এই পথাৰত ইমান কষ্ট কৰিছে এই গতিকে তাৰ মানুহটোৰ লগত অকণ সহায় কৰি দে কচোন মানে পুৰা আৰু বাদ দে তই এইবোৰ কাম কৰি একো খোলাব নোৱাৰ এই হিৰ' হ'ব নালাগে কাম বনতে ধৰ বুজিছ এক্টিং কৰি খোলাব নালাগে কিন্তু পুৰা এই চবৰে মুখত তোৰ এই কাৰখানাবোৰে শুনি আছে বাদ দে বুজিছ তই এই কামে বনে ধৰ যা তই মানে আকৌ সেইবোৰ কথাকে ভাবি আছ ন আৰে বাদ দে না সেই মানুহে বহুত কথা কয় তই সেইবোৰ কাণ নিদিবি মুঠতে আমি অভিনয় কৰি ভাল পাওঁ আমি অভিনয় কৰিমেই ভিডিঅ' বনামেই আৰু আমাৰ অভিনয় আমাৰ ভিডিঅ' ৰাইজক আমি দেখুৱামেই
কিন্তু আকৌ কোনো কিন্তু নাই মুঠতে তই ৰেডি হ আমি পুনৰ ভিডিঅ' বনাম বুজিছ বাৰু দে মই এতিয়া যাওঁ তই আকৌ মন মাৰি নাথাকিবি কিন্তু বাপেটো ইমান কষ্ট কৰি ফুৰিছে তই ইটো অকমান সিটো অকমান কৰি পেলাই সহায় কৰি দিব নোৱাৰনে মই কিবা কাম বন নকৰাকে আছো নেকি আজৰি সময়তহে ভিডিঅ' বনাবলৈ যাওঁ তাতো ইমান কথা নাই তহঁতৰ তোৰ এক্টৰ হ'ব মন গ'ল তই আমাক এক্টিং কৰি খুৱাব নালাগে গাঁৱত কোনোফালে যাব নোৱাৰে ইটোৰ মুখত কেৱল তোৰ পাগলামিবোৰৰ কথাহে শুনিব পাৰ যা 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 ভাল কথা কলে বেয়া পাওঁ একো নকওঁ যি কৰ কৰি থাক গাঁৱত কোনোফালে যাব নোৱাৰে ইটোৰ মুখত কেৱল পাগলামিবোৰৰ কথাহে শুনিব পাৰ আৰু বাদে তই এইবোৰ কাম কৰি একো ওলাব নোৱাৰ গতিকে কোনো উন্নতি নাই তই আমাক এক্টিং কৰি খুৱাব নালাগে মই কি কৰোঁ কৈ থাক ভাই এইবিলাক ফাল্টু কাম কৰিবলৈ মোক টাইম নাই মোৰ কাম বহুত আছে ভাই লাভ নাই এনেকে থাকিব লাগিব তহঁতি গম পাইছ তই আমাক এক্টিং কৰি খুৱাব নালাগে আৰু বাদে তই এইবোৰ কাম কৰি একো ওলাব নোৱাৰ গতিকে কোনো উন্নতি নাই লাভ নাই এনেকে থাকিব লাগিব তহঁতি গম পাইছ মই হাৰি গলো তোৰ কি হৈছে মই চাগে আৰু জীয়াই থাকিব নোৱাৰিম তেনেকুৱা একো হৈ গৈছো হেল্ল' জোন হেল্ল' The number you are calling is currently switched off. The number you are calling is currently switched off. মা মোক ক্ষমা কৰি দিবি মই আৰু নোৱাৰা হৈছো সকলোৰে কেতেৰা জেঙেৰা ঠাট্টা উপহাস সহ্য কৰি থাকিব নোৱাৰা হৈছো মা ভাল লগা কাম এটা কৰিব ওলাওতে যদি মানুহে পাগল ফটুৱা নামেৰে ঠাট্টা কৰিবলৈ লয় তেনেহলে মই কি কৰিম মা মানুহৰ ঠাট্টা উপহাসৰ মাজত মই আৰু থাকিব নোৱাৰা হৈছো সেয়েহে মই এই জীৱন ত্যাগ কৰিলো মা কোনোবাই যদি কিবা কাম এটা কৰি ভাল পায় তেনেহলে তাক উৎসাহ আৰু উদ্দীপনা জনাব কেতিয়াও ঠাট্টা মস্কৰা কৰি তাক মানসিকভাৱে কষ্ট নিদিব মই আপোনালোকক অনুৰোধ জনাইছো মোৰ শেষ ইচ্ছা আৰু যাতে কোনো এনেধৰণৰ অপৰাধৰ বলি নহয় তাৰ বাবে আপোনালোকক প্ৰাৰ্থনা জনাইছো